মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ বিৰিয়ানী বনাওঁ। ব'লকচোন কেনেদৰে বিৰিয়ানী বনাইছোঁ চাওঁ। এয়া মই প্ৰথমতে মছলাখিনি লৈ লৈছোঁ। গৰম মছলা, মিট মছলা, ৰেড চিলি পাউডাৰ, কাশ্মীৰী মছলা, তাৰপৰা বিৰিয়ানী মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। তাৰপিছত মাংসখিনি ধুই লৈ পেলাই মই ইয়াত তেল আৰু হালধি দি গোটেই মছলাখিনি এড কৰি লৈছোঁ। যিহেতু প্ৰথমে মাংসখিনি মেৰিনেট কৰি 30 মিনিটমানৰ কাৰণে ৰাখি থ'ম। এইখিনি মছলাখিনি দিয়াৰ পিছতে মই ইয়াত দিলোঁ ধনিয়া আৰু সোৱাদ অনুসৰি নিমখ আৰু এইফালে দৈ দি পেলাই মই এইখিনি গোটেইখিনি সানি ধুনীয়াকৈ মেৰিনেট কৰি 30 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আৰু এইফালে মই চাউল লৈছোঁ জীৰা ৰাইচ। যিহেতু মোৰ লগত বাচমতি চাউল নাছিলে, জীৰা ৰাইচখিনি 15 মিনিটমানৰ কাৰণে তিয়াই ৰাখি পেলাই এনেদৰে কাঁহী এখনত উলিয়াই ল'লোঁ। আৰু মই ডিম দুটা লৈছোঁ আৰু তেজপাত, শুকান জলকীয়া, জালুক, দালচেনি, তাৰপৰা লং, ইলাচি, জিৰা এনেকৈ লৈছোঁ। আৰু এইফালে ধনিয়া আৰু বিলাহী, পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। তাৰপিছত গেছটো জ্বলাই পেলাই মই প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ। প্ৰেছাৰ কুকাৰটো গৰম হোৱাৰ পিছত মই ৰিফাইন তেল দিছোঁ আৰু এইফালে ঘিউ অলপ দিছোঁ। এইখিনি গৰম হোৱাৰ পিছতে মই ইয়াত তেজপাত, শুকান জলকীয়া, জালুক, লং, ইলাচি, দালচেনি, জিৰা এইখিনি এড কৰি দিম। তাৰপিছত অলপ টাইমৰ কাৰণে এইখিনি মই ভাজি ৰাখিম। অকণমান গোন্ধ অহালৈকে ভাজি ৰাখিম আৰু ৰঙচুৱাও হ'ব লাগিব। যিহেতু বিৰিয়ানী বনাবলৈ হ'লে এইখিনি ভালদৰে ভজাটো দৰকাৰ। তাৰপিছত মই ইয়াত পিঁয়াজখিনি দিলোঁ। পিঁয়াজ আৰু জলকীয়াখিনি দি মই অলপ টাইমৰ কাৰণে ভাজি ৰাখিম। পিঁয়াজৰ গোন্ধটো যাব লাগিব। আৰু এইফালে পিঁয়াজটো ভালদৰে ভাজ খোৱাৰ পিছতে মই ইয়াত বিলাহীখিনি এড কৰি দিলোঁ আৰু বিলাহীখিনি অলপ টাইমৰ কাৰণে ভাজি ৰাখিম। তাৰপৰা এয়া বিলাহী হোৱাৰ পিছতে মই ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। আৰু এয়া মাংসখিনি দিয়াৰ পিছতে মই এইখিনি অকণমান টাইমৰ কাৰণে ভাজি ৰাখিম। আৰু এয়া মাংসখিনি অলপ টাইমৰ কাৰণে এনেদৰে ভাজি ৰাখিছোঁ। তাৰপিছত মই কুকাৰৰ সাফৰ চেটা এনেদৰে লগাই দিম অকণমান টাইমৰ কাৰণে। তাৰপৰা এয়া চাওকচোন উতল আহিলেই প্ৰায় মাংসখিনি হৈয়ে গৈছে। এতিয়া আমি চাউলখিনি ইয়াত দি দিম আৰু ধুনীয়াকৈ চাউলখিনি দি দিলোঁ। তাৰপিছতে ইয়াত মই ডিম দুটা দি দিছোঁ। ডিম দুটা দিয়াৰ পিছতে মই অকণমান টাইমৰ কাৰণে লৰালোঁ। আৰু যিহেতু মই চাউল 2 গিলাচ লৈছিলোঁ, পানীও 2 গিলাচ দিছোঁ। তাৰপৰা ইয়াত ধনিয়া গুড়ি, নিমখ আৰু ঘিউ অলপ আৰু বিৰিয়ানী মছলা অলপ এড কৰি দিলোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই মেলি লৈ মই কুকাৰৰ সাফৰ চেটা মাৰি দিলোঁ। তাৰপিছত এয়া মই হুইচেল 2টা আহিবলৈ দিছোঁ। ভাপটো যাবলৈ অলপ টাইমৰ কাৰণে এনেদৰে খুলি ৰাখিলোঁ। আৰু এয়া ভাপ যোৱাৰ পিছতে সাফৰ চেটা খুলি চাইছোঁ, ইমানেই ধুনীয়াকৈ এটা হৈ আছে। সঁচাকৈ আপোনালোকে এনেদৰে বনাই চাবচোন দেই। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। খাবলৈ কিন্তু বহুতেই ধুনীয়া হৈছিলে, দোকানতকৈও বহুত ধুনীয়া হৈছিলে। আৰু এয়া খাবলৈ ল'লোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। থেংক ইউ।